লাহোৱাল বজাৰ এতিয়া জলমগ্ন। মুখলধাৰ বৰষুণৰ ফলত এতিয়া লাহোৱাল বজাৰৰ দোকানৰ ভিতৰত একাটো পানী। ড্ৰেইনৰ ওপৰত দোকান, চিনচাপ নাইকিয়া হৈছে পানী যোৱা নলা। এক হাহাকাৰ পৰিৱেশ। এই ক্ষেত্ৰত লাহোৱাল উন্নয়ন খণ্ডৰ চকুমুদা কুলিৰ ভাও। আৱৰ্জনা ভৰ্তি হৈ কিনে গোটেই ড্ৰেইন ভৰ্তি হৈ আছে। তাৰ ফলত এই পানী যোৱাৰ ৰাস্তা নাই আৰু এই বজাৰত আৱৰ্জনা ভৰ্তি হৈ যোৱাৰ কাৰণে এই পানীয়ে আমি দোকান খুলিব পৰা নাই। এতিয়া দোকানৰ ভিতৰত পানী সোমাই গৈছে। এতিয়া কোনোফালে পানী যোৱাৰ ৰাস্তা নাই, কোনফালে যাব? যে ইয়াৰ ওচৰতে ৰাস্তা কিনাৰে কিনাৰে হাত পইচা উঠাইছে, কিন্তু সেই ব্লকে পইচা লৈছে ঠিকেই, কিন্তু সিহঁতৰ এতিয়া আমাৰ ইয়াত ধুনীয়া ঘৰত মানে আৱৰ্জনা হৈছে। এইটো কোনো এটা জেগা নাই, নিৰ্দিষ্ট স্থান নাই জাবৰখিনি পেলাবলৈ, আৰু জাবৰৰ কাৰণে এইবোৰ অৱস্থা হৈছে। লাহোৱালৰ পৰা দেবেন নাওহলীয়াৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।